ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত LLB অৰ্থাৎ ল পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকললৈ আহিল ইউনিভাৰ্চিটিৰ তৰফৰ পৰা এখন নতুন একদম লেটেষ্ট জাননী আছে। জাননীখন তোমালোকক মই দেখুৱামে। প্ৰথমে আহোঁ, এই জাননীখনত বিশেষ কি কথা উল্লেখ আছে। LLBৰ বিষয়ে মই বৰ বিশেষ নাজানো, তোমালোকে হয়তো গোটেইখিনি কথা গমেই পাবা যে পঢ়ি আছা। ইয়াত এটা কথা বিশেষভাৱে উল্লেখ আছে যে 6 সেমিষ্টাৰত পঢ়ি থকা যিবোৰ LLBৰ ছাত্ৰ ছাত্ৰী আছে, হয়তো তেওঁলোকৰ বা তোমালোকৰ হয়তো এইটো লাষ্ট সেমিষ্টাৰৰ পৰীক্ষা হ'ব, হয়তো প্ৰেক্টিকেল এক্সামিনেশ্যন বাকী আছিলে। সায়েন্সৰ প্ৰেক্টিকেলৰ লগত এইবোৰ অকণমান নিমিলে, এইটো অকণমান স্পেচিয়েল, এইটো অলপ বিশেষ, এইটো অলপ বেলেগ। আৰু ইয়াত এই কথাটো উল্লেখ আছে যে তোমালোকে কিবা কেছ দাখিল কৰিব লাগে, ফাইল হিচাপত বা এনালাইচিছ কিবা এখন কৰিব লাগে, আৰু ক্ৰিমিনেল কেছ বা এনেকুৱা ধৰণৰ কিবা মিছেলেনিয়াছ কেছ বা যিকোনো কেছ তোমালোকে দাখিল কৰিব লাগিব। এতিয়া কেনেকুৱা ধৰণৰ এইবোৰৰ বিষয়ে মই আগতে কৈছোঁ নাজানো বুলি। এই জাননীখন তোমালোকক মই প্ৰথমতে দেখুৱাই লওঁ আৰু তাৰপিছত তোমালোকক মই কৈ দিওঁ সেই বিশেষ কথাখিনি। চোৱাচোন তোমালোকে। এইখনেই হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট পেজ। আৰু এই পেজখন যদি অকণমান তললৈ স্ক্ৰল কৰোঁ তেনেহ'লে ইয়াত ডিটেইলছ আছে, কিন্তু আমাক লাগে এইয়া ন'টিফিকেশ্যন লিখা আছে, চোৱা। এইবোৰ ইয়াত গোটেইবোৰ ন'টিফিকেশ্যনে। ইয়াৰে ছেকেণ্ড যিখন ন'টিফিকেশ্যন, ইয়াত যদি ক্লিক কৰা যায় তেনেহ'লে আমাৰ PDF ফাইলখন ডাউনলোড হৈ যাব, আৰু তাৰে আগে দেখুৱাব এইখন, চোৱা। ইয়াত ডাউনলোড বাটনটো আছে, এই বাটনটোত ক্লিক কৰাৰ লগে লগে দেখুৱাব সেই ফাইলখন। আৰু এয়া চোৱা, আহি গ'ল ন'টিফিকেশ্যনখন। তাৰিখ দিয়া আছে 19/5/2020। এইখনে যদি ভালকৈ চোৱা যায় তেনেহ'লে গোটেইখিনি কথা গম পোৱা যাব। ইয়াত এইটো কথাই উল্লেখ কৰা আছে, চোৱা, এফিলিয়েটেড ল কলেজ যিমানবোৰ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত, সেই কলেজসমূহৰ প্ৰিন্সিপালসমূহৰ লগত এখন মিটিং অনুষ্ঠিত হৈছিলে যোৱা 5 তাৰিখ, মে' মাহৰ 5 তাৰিখে। আৰু এই মিটিংখনৰ সিদ্ধান্তটোক অনাৰেবল ভাইচ চেঞ্চেলৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তেখেতে এপ্ৰুভো কৰিছে। ইয়াত থকা মূল কথাটো হৈছে, চোৱা, ইয়াত উল্লেখ কৰা হৈছে যে LLBৰ অনাৰ্ছ থকা 6 সেমিষ্টাৰৰ ষ্টুডেণ্টসকলে আৰু 10 সেমিষ্টাৰৰ 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড কোৰ্ছৰ নন অনাৰ্ছ থকা বা অনাৰ্ছ থকা ছাত্ৰ ছাত্ৰীসকলে 5টা কোনো কেছৰ এনালাইচিছ ছাবমিট কৰিব লাগিব, আৰু প্ৰতিটো কেছৰে ইয়াত মাৰ্কছ দিয়া আছে 15 মাৰ্কছ। ডিটেইলছ তোমালোকে মই দিয়া লিংকটোত ক্লিক কৰিলেই পাবা, গতিকে চাই ল'বা বুলি আশা কৰিলোঁ। তোমালোকে হয়তো বুজি পাবা ক্ৰিমিনেল কেছ বা তেনেকুৱা কিবা সাধাৰণ কিবা কেছৰ কিবা এনালাইচিছ বা এনালাইটিক্স তোমালোকক হয়তো কিবা জমা দিব দিছে প্ৰেক্টিকেল এক্সামিনেশ্যন হিচাপে। এতিয়া কেনেকৈ জমা দিব লাগিব? অনলাইনে জমা দিব লাগিব কিজানি, কাৰণ এতিয়াতো গোটেইবোৰ ইনষ্টিটিউশ্যন বন্ধই হৈ আছে। গতিকে ইয়াৰ ওপৰত ডিটেইলছ হয়তো আকৌ ন'টিফিকেশ্যন আহিব, মই তোমালোকক জনাই থাকিম। ন'টিফিকেশ্যনখনৰ লিংকটো মোৰ এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত মই দি দিছোঁ। তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈও তোমালোকে এইখন জাননী চাব পাৰিবা, বা এই মই দিয়া লিংকটোত ক্লিক কৰিলেও তোমালোকৰ সেই ন'টিফিকেশ্যনখনৰ এখন PDF ফাইল বা ফল্ডাৰ হিচাপত তোমালোকক দেখুৱাই দিব। তোমালোকে গৈ গোটেইখিনি ডিটেইলছ ল'ব পাৰিবা, আৰু যি ইনষ্টিটিউশ্যনত পঢ়ি আছা সেই ইনষ্টিটিউশ্যন বা শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰিলে, কণ্টেক্ট নাম্বাৰ হয়তো তোমালোকৰ আছেই বহুতৰে, যোগাযোগ কৰিলে গোটেইখিনি ডিটেইলছ হয়তো তোমালোকে পাব পাৰা। মোৰ উদ্দেশ্য আছিল তোমালোকক এই ন'টিফিকেশ্যনখন দেখুৱাৰ কাৰণে, সবিশেষ ইয়াৰ ওপৰত তোমালোকে নলেজ ল'ব পাৰিবা ইনষ্টিটিউশ্যনত যোগাযোগ কৰিলে, বা ইয়াৰ ওপৰত হয়তো আৰু ডিটেইলছ কিবা কেনেকৈ জমা দিব লাগিব বা কি, গোটেইখিনি তথ্য হয়তো আহিব পাৰে বা নাহিব পাৰে। যদি আহে মই নিশ্চয় জনাম। আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিলে। ভৱিষ্যতে নতুন এটি ভিডিঅ'ত তোমালোকক নতুন ইনফৰমেশ্যন মই দিম। তেতিয়ালৈ মোক বিদায় দিয়া, ধন্যবাদ।